কিবা আছে না তো এই শুক্লাই প্ৰাইমাৰীৰ অন্তৰ্গত এটা ক'ৰবাত কোনটোবা গাঁৱত তেনেকুৱা বহুত ভাল ল'ৰা বা ছোৱালীয়ে পঢ়ি আছে পঢ়ি কিনে কি কৰিলে একদম 100ত 100 ৰাখিলে বা টপ 10ত ধুনীয়াকে নাম্বাৰ ললে বা কি কৰিলে 3টা 4টা সাবজেক্টত কি কৰিছে ধুনীয়াকে লেটাৰ পাইছে কিন্তু এটা কথা তো গৈ কিনি চালো যে আমি একদম ঘৰৰ অৱস্থা বিৰাট কিবা দূৰ অৱস্থা বুলি কয় না আমাৰ এটা পুৰ ফেমিলিৰ পৰা বিলংছ কৰি আছে তো তেওঁলোকৰ ঘৰত গৈ কিনি আমি কি আলোচনাৰ মাধ্যমেদি সিহঁতৰ গাঁৱত গৈ কিনি তেখেতৰ মা দেউতাকৰ লগত কথা পাতি কিনি বা সমাজৰ মানুহবিলাকৰ লগত কথা পাতি কিনি আৰু আপোনাৰ কি কয়টো ক্লাবৰ লগত ধুনীয়াকে বহি কিনি আলোচনা কৰি কিনি কিবা এটা সল্ভ মানে ৰাস্তা ওলাব পাৰিম নেকি আমি সেই বস্তুটো আমি কৰিব লাগিব এইটো কামটো আৰু বৰ্তমানৰ কি হৈ আছে এতিয়া স্কুল লেভেলত LP স্কুল হওক অংগনবাদী হওক আপোনালোকে কোনোবা যদি অংগনবাদীৰ কৰ্মী বা টিচাৰ্ছ আছে LP স্কুলৰ টিচাৰ্ছ আছে যদি বেয়া নাপাব মই এজ এ ষ্টুডেণ্ট হিচাপে এজ এ ষ্টুডেণ্টছৰ অৰ্গেনাইজেশ্যন হিচাপে কৈছোঁ কথা যেনেবা আমাৰ কি হয় বহুতো গাঁৱত যেনেবা প্ৰতিটো গাঁৱতে কিবা থাকে আমাৰ অংগনবাদী থাকে হয় না নহয় চেণ্টাৰ থাকে তো অংগনবাদীৰ চেণ্টাৰটোৰ কামটো কি অংগনবাদীৰ চেণ্টাৰৰ কামটো হৈছে কি সৰু মাইনা বা বাবুবিলাকক কি কৰিব লাগে আমি ধুনীয়াকে শিকাব লাগে তো অংগনবাদীত কি আহে আমাৰ কি এই কিণ্ডাৰ গাৰ্ডেন্সৰ যিমানখিনি সামগ্ৰী আহে তেনেবা কি আহে আপোনাৰ কিতাপ আহে পেঞ্চিল আহে তাৰপিছত আপোনাৰ কি চেয়াৰ টেবল বহুত বস্তু আহে আৰু খাদ্য আহে দালি আহে চাউল আহে চুজি আহে হয় না নহয় এইগিলা বস্তু পাইছে না একচুৱেলি দিছি না দিয়া নাই এই বাইদেউজনে ক্লাছটো সময়ত কৰিছি না নাই মানে 8:30 পৰা 10:30লৈকে হ'ব লাগে ক্লাছটো তাই 11টা বজাতে আহিছে নেকি অকল আমি এই বাইদেউজনীক ক'লে নহ'ব এই স্কুলত বা অংগনবাদী চেণ্টাৰত এই আমাৰ এই কিবাটো কি কয়টো আপোনাৰ যিসকল গাৰ্জেন্স পেৰেণ্টছ তেওঁলোকে স্কুলত পঠাইছিলে নাই এইগিলা চাওয়াটো আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মানে BECৰ কাম তো মিড ডে মিল খাব পাইছে না নাই LP স্কুলত কেইজন ষ্টুডেণ্ট আছে কেইজন টিচাৰ্ছ আছে কেনেকুৱা কাম কৰি আছে এইবিলাক কাম আমি ধুনীয়াকে কিবা কৰিব লাগিব ডিউটি কৰি কিনি আমি পঠাব লাগিব এই পেৰেণ্ট বডিৰ লগত আলোচনা কৰি কিনি আমাক এই ৰিপৰ্টখিনি দিব লাগিব তো এইখিনিয়ে এতিয়া চাহৰ সময় হ'ল তাৰ কাৰণে মই আৰু বেছি নকওঁ মই জাষ্ট এইখিনিয়ে ক'ম যে আপোনালোকে যিসকলে আজি দায়িত্বটো পাব প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক মেম্বাৰ্ছে হওক তো আপোনালোকে ভাবিব নালাগে যে তেওঁৱে প্ৰেচিডেণ্ট হওক তেওঁৱে কৰিব কাম তেওঁৱে ছেক্ৰেটাৰী হওক তেওঁৱে কৰিব কাম বুলি এনেকুৱা ভাবিব নালাগে এজন মেম্বাৰো বহুত কাম কৰিব পাৰে তাৰ কাৰণে আপোনালোকে ধুনীয়াকে মিলি জুলি কিনে কাম কৰক আৰু সদায় আমাৰ লগত টাস্কত থাকিলে হয় BECও আজি গঠন কৰিব লগে লগে আপোনালোকে হোৱাটছআপ গ্ৰুপ কিবা কৰিব ক্ৰিয়েট কৰি ল'ব আৰু এনেকুৱা কৰিব যে কিবা এটা কাম যদি কৰিব খুজিছে আপোনালোকে কাইণ্ডলি আপোনালোকে কি কৰিব এই মেন মানুহবিলাকৰ লগত কথা পাতক মানে আপোনাৰ পেৰেণ্ট বডি উমেন হওক পেৰেণ্ট হওক ইউথ হওক তেওঁলোকৰ লগত জমা লাগি কিনি আমাৰ এই ধুনীয়াকে বহি কিনি আলোচনা কৰক আলোচনা কৰি কিনি কামটো কৰি যাওঁ এইখিনিতো ক'লো মই তো বেষ্ট অফ লাক দিছোঁ মই বেষ্ট উইচেছ দিছোঁ মই যিসকলে আজি ধুনীয়াকে পদবী পাব তো মই এটাই বাৰে বাৰে মই ৰিকুৱেষ্ট কৰিম আপোনালোকে তেওঁ ছেক্ৰেটাৰী তেওঁ প্ৰেচিডেণ্ট সেই অমুকে প্ৰেচিডেণ্ট পালে মই নাপালো এনেকুৱা ভাবিব নালাগে এইখিনিয়ে মই ক'লো মই এইখিনিয়ে ৰিকুৱেষ্ট কৰিছোঁ ধন্যবাদ